বিজেপিকে আহি যায় কাৰণ ই এমএলএ দিছপুৰত যায় ই আকৌ বিজেপিৰ লগতে লগ লাগে যোন এমপি দিল্লীত যায় ই আকৌ বিজেপিৰ লগতে লগ লাগে গতিকে ৰূপহীৰ মানুহে কংগ্ৰেছক ভোট দিলে এমপি গৈ বিজেপিৰ লগত কংগ্ৰেছক ভোট দিলে এমএলএ গৈ বিজেপিৰ লগত তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে লাগে সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব ঠিক আছে আজি আপোনালোকে চাওক কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হ'লহেঁতেন দালালে কিমান খালেহেঁতেন আধা টকা দালালে খালেহেঁতেন নাই ইয়াত কিমান ডেকা ল'ৰা আছে একবাৰ মনত হাত কৰিব কংগ্ৰেছৰ দিনত অংগনবাড়ী চাকৰি ল'বৰ কাৰণে 5 লাখ টকা ঘূৰি দিব লাগিছিলে নাই লাগিছিলে নাই বিজেপিৰ দিনত চাকৰি পইচা দিব লাগে বিজেপিৰ দিনত চাকৰি পইচা দিব লাগে 1 লাখ চাকৰি দিয়া হ'ল কোনোবাই 1 টকা ঘূৰি দিছে বিজেপিৰ দিনত দালালি কমিছেনে নাই এতিয়া মই আপোনালোকক কৈছোঁ ইলেকশ্যনৰ পিছতে মই আৰু 50,000 চাকৰি মই খুলি দিম 50,000 চাকৰি কোনে পাব গৰীবে পাব চাকৰি কোনে পাব পঢ়া শুনা কৰা গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব টকা থকা মানুহে চাকৰি নাপায় কিন্তু কংগ্ৰেছৰ দিনত যদি 1 লাখ চাকৰি হ'লহেঁতেন তেতিয়াহ'লে কিমান টকা ঘোষ খালেহেঁতেন আপোনালোকে নিজে হিচাপ কৰক আজি ইয়াতে আমাৰ মাসকল আহিছে কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি কংগ্ৰেছৰ দিনত অৰুণোদয় আছিলে নেকি আপোনালোকক অৰুণোদয় লাগে নে নাই কাক কাক অৰুণোদয় লাগে হাত লাগে অৰুণোদয় লাগে কোনে কোনে অৰুণোদয় এতিয়া পাই আছে হাত পাই আছে ইমানে আৰু পাব লাগে কাক ইচ্ছা আছে সহজতকে অৰুণোদয় লাগে এতিয়া মই ৰূপহী আজি কথা দি গলো পচন্দ আছে আজি মই ৰূপহী কথা দি গলো যিমান মানুহৰ ৰেচন কাৰ্ড আছে সকলোৱে অৰুণোদয় পাব 100% সকলোৱে পাব কংগ্ৰেছে অৰুণোদয় দিব পাৰে নেকি কংগ্ৰেছে বিনা পইচাত চাকৰি দিব পাৰে নেকি তেনেহ'লে কংগ্ৰেছলৈকে ভোট দিব নেকি গৰুক দানা খোৱালে কিন্তু গৰুৱে গাখীৰে নিদিয়ে দানা খুৱাই লাভ আছে নেকি কংগ্ৰেছে দুখীয়া মানুহক মাটি দিব পাৰিব নেকি আজি ৰূপহীৰ মানুহক মাটি কংগ্ৰেছে দিব নে বিজেপিয়ে দিব কংগ্ৰেছে গৰীব মানুহক মাটি আজিলৈকে দিছে নেকি এতিয়া আপোনালোকে কওক এই যে কংগ্ৰেছৰ পঞ্চায়তবিলাক আছে কংগ্ৰেছৰ যে লিডাৰবিলাক আছে আৰু আমাৰ পঞ্চায়ততো যে কিছুমান চব নহয় কিছুমান যে গভৰ্ণমেণ্টৰ মানুহ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ল'বৰ কাৰণে 20-25,000 টকা ঘোষ দিব লাগে নে নালাগে লাগে নে নাই বেছি লাগে জিঅ' টেকিং বিনা পইচাত কৰে জিঅ' টেকিং কৰে কিমান লাগে 500 টকা লাগে জিঅ' টেকিং আৰু ঘৰ দিবৰ কাৰণে কিমান লাগে কিমান 20,000 আচ্ছা ঘৰ কাক কাক লাগে হাত ডাঙৰ আমাৰো লাগে নেকি এটা ঘৰ কোনে কোনে ঘৰ পাইছে এতিয়ালৈকে হাত ডাঙৰ নাই পোৱা যদি পোৱা নাই কংগ্ৰেছ আৰু ইউডিএফত কিয় ভোট দি থাকে এতিয়া মই এটা নতুন কথা এটা কৈছো শুনি লওক
এইবাৰ জিঅ' টেকিং কোনো পঞ্চায়তৰ মানুহে নকৰে এইবাৰ আমাৰ জিঅ' টেকিং আমি নিজে কৰিম আমাৰ জিঅ' টেকিং এইবাৰ আমাৰ জিঅ' টেকিং আমি নিজে কৰিম পোৰ্টেল থাকিব পোৰ্টেলত আমাৰ ঘৰৰ আমি ফটো উঠাম আমি কম্পিউটাৰ কিনিম আৰু মোদীয়ে আমাক ঘৰ দিব ঠিক আছে কিন্তু 50,000 চাকৰি অৰুণোদয় ঘৰে ঘৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ 1 টকাও ঘৰ নিদিয়া দুখীয়া মানুহৰ মাটি আৰু লাখপতি বাইদেউ কিমানে ফৰ্ম ফিল আপ কৰিছে লাখপতি বাইদেউ বাপৰে কৰিছে ইমানে লাখপতি বাইদেউ ফৰ্ম ফিল আপ কৰিছে চবৰ বেংক একাউণ্টতে পুতুং কৰি 10,000 টকা সোমাই যাব